নমস্কাৰ আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'টোত আজি NCERT বুক ক্লাছ 9 অসমীয়া বিভাগৰ এটি কবিতা আমি আলোচনা কৰিম শিশুলীলা কবিতা শিশুলীলাটো শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণতে মানৱ শিশুটিয়ে যেনেকৈ আমি তুলনা কৰোঁ ঠিক তেনেদৰে শিশু কৃষ্ণকো ইয়াত তুলনা কৰা হৈছে সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে মাকৰ লগত ঠেহ পেচ কৰে ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণয়ো মাক যশোদাৰ লগত ঠেহ পেচ পাতিছে অভিমান কৰিছে মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয় বস্তু ভাঙিছে দলিয়াইছে লণ্ডভণ্ড কৰিছে মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকক যেতিয়া ভাগৰ লাগিছে তেতিয়া আপোনা আপুনি আহি ধৰা দিছে এই কবিতাটিত এইখিনি কথাই আলোচনা কৰা হৈছে এতিয়া আহিছোঁ কবিতাটিত কিছুমান বৰ কঠিন আগতে তোমালোকে নোপোৱা কিছুমান ৱৰ্ড ইয়াত দিয়া হৈছে এইবোৰৰ অৰ্থনো কি হ'ব পাৰে ইয়াৰ এতিয়া আলোচনা কৰিবলৈ ওলাইছোঁ যেনেকৈ শব্দ কিছুমান দিয়া হৈছে আউৰৰ অৰ্থ হ'ল আৰু অখি মানে চকু কংকণ মানে খাৰু কোপে মানে খঙত খহি মানে খহি চান্দ মানে জোৰকৈ ছায়া মানে ছাই দৰে মানে ভয়তে দৰ্শন মানে দাঁত দুলে মানে দুলি থকা নন্দজায়া মানে নন্দৰ যাৰ পত্নী জায়া মানে হ'ল পত্নী নিষেধি মানে বাধা দিয়া এতিয়া আহিছোঁ পাঠটিত কিছুমান প্ৰশ্ন দিয়া আছে চমু প্ৰশ্ন এই চমু প্ৰশ্নৰ উত্তৰখিনি আমি আলোচনা কৰিবলৈ আহিছোঁ প্ৰথমে দিয়া আছে কৃষ্ণগীত গাৱন্ত সুন্দৰী কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন এতিয়া উত্তৰটো আমি কি লিখিম কৃষ্ণগীত গাৱন্ত সুন্দৰী মানে আমি যশোদাৰ কথা কৈছোঁ ইয়াত যদি আমি উত্তৰটো লিখোঁ তেতিয়া লিখিম যে কৃষ্ণগীত গাৱন্ত সুন্দৰী কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা ফত দিয়া আছে কৰ্ণত কুণ্ডল দোলে অতি কাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে কাণত কুণ্ডল দোলে অতি ইয়াত যশোদাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে মানে যশোদায়ে যি কাণত কুণ্ডল পিন্ধি আছে মানে কাণফুলি পিন্ধি আছে তাৰ কথা কোৱা হৈছে পৰৱৰ্তী প্ৰশ্নটো হৈছে কাম্পে কোপে অৰুণ অধৰ ইয়াত কাৰ অৰুণ অধৰৰ কথা কোৱা হৈছে উত্তৰত লিখিব লাগিব যে কাম্পে কোপে অৰুণ অধৰ ইয়াত শ্ৰীকৃষ্ণ অৰুণ অধৰৰ কথা কোৱা হৈছে পৰৱৰ্তী প্ৰশ্নটোত দিয়া হৈছে যে মথনিত ধৰিয়া নিষেধি মথনি শব্দৰ অৰ্থ কি মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ গুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি আগৰ যিবোৰ ৰজা আছিল ৰজাবোৰৰ ঘৰত ৰাজপ্ৰসাদত কি আছিল এইবিধ সঁজুলি ব্যৱহাৰ কৰা হৈছিল কি কৰিবলৈ গাখীৰৰ পৰা মাখন তৈয়াৰ কৰিবলৈ পৰৱৰ্তী প্ৰশ্নত সুধিছে নজোৰে আঙ্গুল দুই জৰি ইয়াত কাৰ জৰিৰ নাটনি কথা কৈছে নজোৰে আঙ্গুল দুই জৰি ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে মানে ৰছীডাল কম পৰিছে নাটনি হৈছে যেতিয়া শ্ৰীকৃষ্ণই দুষ্ট কৰিছিলে তেতিয়া শ্ৰীকৃষ্ণক বান্ধিবলৈ মাকে কি কৰিছিলে জৰি আনিছিল মানে ৰছী আনি কি কৰিছিলে কৃষ্ণক বান্ধিব বিচাৰিছিল তেতিয়া দুই আঙুল কম হৈছিল এই কথাটোকে ইয়াত ক'ব বিচাৰিছে পৰৱৰ্তী প্ৰশ্নটো সুধিছে ৰুণ জোন কেউৰ কংকণ কাৰ কেউৰ কংকণ ৰুণ জোনকৈ বাজি উঠিছে ইয়াত উত্তৰত হ'ব যে ৰুণ জোন কেউৰ কংকণ ইয়াত যশোদাৰ কেউৰ কংকণৰ ৰুণ জোন শব্দ বাজি উঠা কথা হৈছে যেতিয়া কৃষ্ণক খেদি ফুৰিছিলে মাকে বান্ধিবলৈ তেতিয়া কি হৈছিলে ৰুণ জোনকৈ তেওঁৰ কেউৰ এটা শব্দ ভাঙি উঠিছিল এইটোকে কবিতাৰ আৰ্হিত ৰুণ জোন বুলি কৈছে পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ পৰৱৰ্তী প্ৰশ্নটো অকণমান দীঘল হ'ব ইয়াত প্ৰশ্নটো সুধিছে যে শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাত লিখা কবিতাটো প্ৰথম পঢ়িব লাগিব তাৰ পৰা এইখিনি বুজি পাব লাগিব যে ইয়াত শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপটো কেনেকৈ বৰ্ণনা কৰিছে তাৰপিছত এই প্ৰশ্নটো তোমালোকে উত্তৰ দিব লাগিব ইয়াত উত্তৰত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত
পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা গৈছে, নহয় জানো? সাধাৰণ মানৱ শিশুৱে যেনেকুৱা মাকক আমনি কৰে, মাকৰ লগত ঠেহ পেচ কৰে, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণও মাক যশোদাৰ লগত ঠেহ পেচ পাতিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয় বস্তু ভাঙি দলিয়াই লণ্ডভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপোনা আপুনি আহি কি কৰিছে, ধৰা দিছে। শিশুলীলাৰ আখ্যান্তিত শ্ৰীকৃষ্ণ হৈ পৰিছে চিৰন্তৰ শিশুৰ এক মোহনীয় ৰূপ, মানে সাধাৰণ শিশুৰ দৰে হৈ পৰিছে। যিহেতু তেওঁ ভগৱান, তথাপিও তেওঁ সাধাৰণ শিশুৰ দৰে তেওঁ বিহেভ কৰিছে। এইখিনি কথাই ইয়াত লিখিব লাগিব। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। পৰৱৰ্তী প্ৰশ্নটো সুধিছে শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমুকৈ আলোচনা কৰিবলৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ এখন মূল গ্ৰন্থ হ'ল কীৰ্তন ঘোষা। একদম চিম্পুলকৈ লিখিব লাগে, মূল গ্ৰন্থ হ'ল কীৰ্তন ঘোষা। নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ নাম ধৰ্মৰ মূল পুথি। বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা ভক্তি ধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ কীৰ্তন ঘোষাখনত আছে 9টা অধ্যায়। সাহিত্যিক গুণেৰে সমৃদ্ধ কীৰ্তন ঘোষাই ভক্তিৰ ৰসৰ নিঃসৰণ কৰিছে। ইয়াৰ উপৰিও আমাৰ অসমীয়া সমাজৰ জনসাধাৰণৰ মনত এক বিশেষ স্থান দখল কৰিছে। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। 4 নম্বৰ প্ৰশ্নটি সুধিছে শিশুলীলা পাতিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। ইয়াত আমি কি কৰিব লাগিব? শ্ৰীকৃষ্ণ ভগৱান নহয় জানো? ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত, সাংসাৰিক মায়া মোহৰ স্ৰষ্টা, কালৰ অধিকাৰী। সেইজন ভগৱানে আহি ধৰাত কি কৰিছে, মানে পৃথিৱীত আহি তেওঁ শিশু হিচাপে জন্ম লৈছে, মানৱ হিচাপে জন্ম লৈছে, লৈ তেওঁ কি কৰিছে, তেওঁ লীলা দেখাইছে। যেনেকৈ আমাৰ সাধাৰণ শিশুসকলে মাকৰ লগত ধেমালি কৰে, মাকৰ লগত অভিমান কৰে, এনেকৈ কি কৰিছে, তেওঁ শিশু হৈ আমাক বস্তুখিনি দেখুৱাইছে। এইখিনিয়ে হ'ল শিশুলীলাৰ তাৎপৰ্য। এইখিনিকে অলপ বহলাই ইয়াত লিখিলে হৈ যাব। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। পৰৱৰ্তী প্ৰশ্নটোত তাৎপৰ্য বুজাই লিখিবলৈ দিছে। তাহাংগ তনয় মানিবলে যশোদা বান্ধন্ত উৰুষালে। কথাষাৰৰ তাৎপৰ্যটো বহলাই লিখিব কৈছে। উত্তৰত লিখিব লাগিব উক্ত পদ্যভাগী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিশুলীলা নামৰ কবিতাটোৰ পৰা উঠাই অনা হৈছে। ইয়াত শ্ৰীকৃষ্ণক মাক যশোদাই উৰালত বান্ধি তেওঁক শাস্তি দিয়াৰ যিটো প্ৰয়াস কৰিছে তাকে বৰ্ণনা কৰা হৈছে। যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভকতিৰ বলেৰে যশোদাই ত্ৰিজগতৰ প্ৰতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিল। মহাযোগী মাধৱসকলে বছৰ বছৰ ধৰি তপ জপ কৰিও ভগৱানক দৰ্শন পাব পৰা নাছিল, কিন্তু নিজ পুত্ৰৰ স্নেহত তেওঁক কি কৰিছিল, খং কৰিছিল, অভিমান কৰিছিল, আনকি বান্ধি থ'বলৈও প্ৰয়াস কৰিছিল। তেওঁ পাহৰি গৈছিল যে তেওঁ আচলতে এজন ভগৱান আছিল। 6 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 6 নম্বৰ প্ৰশ্নটো দিছে, এইটো ভাৱ সম্প্ৰসাৰণ কৰিবলৈ কৈছে। নাহি আদি অন্ত পূৰ্বপৰ, পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবিয়ে শ্ৰীকৃষ্ণক ঐশ্বৰিক গুণৰ প্ৰকাশ কিদৰে কৰিছে বুজাই লিখিবলৈ কৈছে। এই কবিতাফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণ ব্ৰহ্মৰ যি অৱতাৰ, ভগৱানৰ যি অৱতাৰ, তাৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিবলৈ বিচাৰিছে। ভগৱান শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ ঘৰত উপজিলে, নানান খেল ধেমালি কৰিলে। তেওঁ পুত্ৰৰূপে যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিলে, মাকক কাম কৰিবলৈ আমনি কৰিলে, লৱণো চুৰ কৰি খালে। আদিবোৰ শ্ৰীকৃষ্ণৰ মহিমা আছিল। শিশুলীলা কবিতাটি পৰৱৰ্তী খণ্ড কালিলৈ পুৱা 9 বজাত প্ৰকাশ পাব। ভিডিঅ'টো কেনে লাগিল কমেণ্টত নিশ্চয় জনাব।